নমস্কাৰ বন্ধু বান্ধৱীসকল, ষ্টাডি ৱেল ইউটিউব চেনেলটোলৈ আপোনালোকৰ স্বাগতম জনাইছোঁ। প্ৰাচীন ভাৰতৰ ইতিহাসৰ দ্বিতীয়টো ভিডিঅ' আমি পাব্লিছ কৰিছোঁ আৰু এই ভিডিঅ'ত আমি আলোচনা কৰিম বৈদিক সভ্যতাৰ ওপৰত। তেন্তে বলক কোনো দেৰি নকৰাকৈ আজিৰ এই ভিডিঅ'খন আৰম্ভ কৰোঁ। হৰপ্পা সভ্যতাৰ পিছত ভাৰতত যিটো নতুন সভ্যতাৰ বিকাশ হৈছিল তাকেই বৈদিক সভ্যতা বুলি কোৱা হয়। এই বৈদিক সভ্যতা বা বৈদিক কাল দুটা ভাগত বিভক্ত। প্ৰথমটো হ'ল ঋক বৈদিক কাল আৰু দ্বিতীয়টো হ'ল উত্তৰ বৈদিক কাল। ইয়াৰ সময়সীমা আপুনি ইয়াত চাব পাৰে। ঋক বৈদিক কালত আৰ্যসকলৰ আগমন হৈছিল। আৰ্য এটা সংস্কৃত শব্দ, ইয়াৰ অৰ্থ হ'ল শ্ৰেষ্ঠ। ভেৰি ইম্পৰ্টেণ্ট, এইটো মনত থ'ব। এই আৰ্যসকল ক'ৰ পৰা আহিছিল ইয়াৰ ওপৰত তিনিটা মতামত আছে। মেক্স মুলাৰে কৈছে এইসকল মধ্য এছিয়াৰ পৰা আহিছে। দয়ানন্দ সৰস্বতীৰ মতে এইসকল তিব্বতৰ পৰা আহিছে, আনহাতে বাল গংগাধৰ তিলকৰ মতে এইসকল উত্তৰী ধ্ৰুৱৰ পৰা আহিছিল। এতিয়া আমি আলোচনা কৰিম এই সভ্যতাৰ উৎসৰ বিষয়ে। বৈদিক সভ্যতাৰ প্ৰধান উৎস হ'ল বেদবোৰ, আৰু এই ঋক বৈদিক সভ্যতাৰ উৎস হ'ল ঋকবেদ। ঋকবেদৰ পৰা আমাৰ ওচৰলৈ বহুত মূল্যৱান তথ্য আহে। এই ঋকবেদত 10টা মণ্ডল আছে, য'ত মুঠ 1028টা সূক্ত আছে। এই সূক্তবোৰ বেদ মন্ত্ৰৰ সৈতে পৰিপূৰ্ণ, যিয়ে সেই সময়ৰ ধৰ্ম, সমাজ আৰু সংস্কৃতিৰ বিষয়ে বিস্তৃত ধাৰণা দিয়ে। উদাহৰণস্বৰূপে ইন্দ্ৰ, অগ্নি আৰু সূৰ্যৰ দৰে দেৱতাৰ পূজা আৰু প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে বিস্তাৰিত তথ্য পোৱা যায়। অন্য বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ ঋকবেদৰ পিছত ৰচিত হৈছিল। এইবোৰেও ঋক বৈদিক যুগৰ কিছু গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে। যজুৰ্বেদত যজ্ঞৰ প্ৰণালী, সামবেদত সংগীত আৰু অথৰ্ববেদত চিকিৎসা আৰু যাদু মন্ত্ৰৰ কথা উল্লেখ পোৱা যায়। অৰ্থাৎ এই যিটো অন্য বেদবোৰ আছিল, এই বেদবোৰৰ পৰাও আমাক কিছুমান তথ্য আহিছিল, আৰু এইবিলাক বেদৰ পৰা কোনটো বেদত কি পোৱা যায় এইটো আপোনালোকে মনত থ'ব। এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। মহাকাব্য আৰু পুৰাণসমূহ, মহাভাৰত আৰু ৰামায়ণ, এই মহাকাব্যবোৰে ঋক বৈদিক যুগৰ কিছু কথা উল্লেখ কৰে। মহাভাৰতত আৰ্যসকলৰ যুদ্ধ আৰু ৰাজনৈতিক কাহিনী আছে, আৰু ৰামায়ণত সেই সময়ৰ সামাজিক আৰু ধৰ্মীয় কৰ্মৰ বিৱৰণ পোৱা যায়। বিভিন্ন ধৰণৰ পুৰাণ, বিষ্ণু পুৰাণ, বায়ু পুৰাণ আদি বিভিন্ন পুৰাণে বেদৰ সম্পৰ্কিত তথ্য দিয়ে। এইবোৰত সৃষ্টি, দেৱতা আৰু পৃথিৱীৰ বিস্তৃত বিৱৰণ পোৱা যায়। এতিয়া আমি চাম আৰ্যসকলৰ আগমনৰ বিষয়ে। আৰ্যসকল ভাৰতত প্ৰায় খ্ৰীষ্টপূৰ্ব 1500 শতিকাত আহিছিল। তেওঁলোক মধ্য এছিয়াৰ পৰা আৰু ইউৰোপৰ অহা বুলি ধৰা হয়। ইয়াৰ প্ৰমাণৰূপে বেদত উল্লেখ থকা বিভিন্ন নদী আৰু সংস্কৃতিৰ তথ্য আমি চাব পাৰোঁ। এতিয়া আমি চাম আৰ্যসকলৰ সমাজৰ বিষয়ে। আৰ্যসকলৰ সমাজ গোটটোক গুচৰ বুলি জনা যায়। গুচৰ সমাজৰ প্ৰধান নেতৃত্ব ৰজা থাকিব। তেওঁলোকৰ নেতৃত্বত গুচৰ চলিছিল। ৰজাৰ উপৰিও সেনাপতি, পৌৰোহিত আদি প্ৰধান ভূমিকাত আছিল। এতিয়া আমি চাম আৰ্যসকলৰ জীৱনধাৰা। কৃষি, আৰ্যসকলৰ মূল উৎস আছিল কৃষি আৰু পশুপালন। ধান, গম আৰু অন্যান্য ফচলৰ খেতি তেওঁলোকৰ মুখ্য জীৱিকাৰ মাধ্যম আছিল। বিনিময় প্ৰথা, সেই সময়ত মুদ্ৰাৰ ব্যৱহাৰ নাছিল। বিনিময় প্ৰথাৰ মাধ্যমত বস্ত্ৰ, খাদ্য আৰু অন্যান্য সামগ্ৰীৰ বিনিময় কৰা হৈছিল। ঋক বৈদিক সমাজ, সামাজিক গঠন, বৰ্ণাশ্ৰম, সমাজৰ বৰ্ণ আৰু আশ্ৰম ব্যৱস্থাৰ প্ৰাথমিক অৱস্থা সেই সময়ত আৰম্ভ হৈছিল। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ, এই 4টা বৰ্ণত সমাজ বিভক্ত আছিল। ব্ৰাহ্মণ পুৰোহিতৰ ভূমিকা পালন কৰিছিল, ক্ষত্ৰিয়সকলে ৰণযুদ্ধ আৰু শাসকৰ ভূমিকা পালন কৰিছিল, বৈশ্য বাণিজ্য আৰু কৃষি কাৰ্যৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰিছিল, আৰু ক্ষুদ্ৰসকলে সেৱা কাৰ্যত নিযুক্ত হৈছিল। অৰ্থাৎ এই বৰ্ণ ব্যৱস্থা যিটো আজি বৰ্তমান আছে, এইটো সেই সময়ৰ পৰাই চলি আহিছে। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ, এই 4টা বৰ্ণত সমাজ বিভক্ত আছিল। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। পিতৃতান্ত্ৰিক সমাজ, পৰিয়ালৰ নেতৃত্ব পিতৃৰ হাতত আছিল। পৰিয়ালৰ সকলে মিলি পৰিয়ালৰ কৰ্মত অংশগ্ৰহণ কৰিছিল। পৰিয়ালৰ সিদ্ধান্তৰ অধিকাংশ পিতৃয়ে লৈছিল। ধৰ্ম আৰু উপাসনা, প্ৰকৃতি পূজা, আৰ্যসকলে প্ৰকৃতিৰ পূজা কৰিছিল। সূৰ্য, অগ্নি, ইন্দ্ৰ, বৰুণ আদি দেৱতাসকলক পূজিছিল। ইন্দ্ৰক যুদ্ধৰ দেৱতা হিচাপে পূজিছিল, আৰু অগ্নিক যজ্ঞৰ দেৱতা আৰু বৰুণক সাগৰৰ দেৱতা হিচাপে পূজা কৰা হৈছিল। যজ্ঞৰ প্ৰথা, যজ্ঞৰ মাধ্যমেৰে দেৱতাক সন্তুষ্ট কৰা হৈছিল। যজ্ঞত অগ্নিক প্ৰধান দেৱতা হিচাপে পূজা কৰা হৈছিল।
যজ্ঞৰ মাধ্যমেৰে দেৱতাৰ আশীৰ্বাদ লাভৰ আশা তেওঁলোকে ৰাখিছিল। অৰ্থনৈতিক জীৱন কৃষি কৃষি আছিল মূল উৎস। ধান আৰু অন্যান্য ফচলৰ তেওঁলোকে খেতি কৰিছিল। কৃষি আধাৰিত অৰ্থনীতিৰ দ্বাৰা তেওঁলোকৰ জীৱনধাৰা চলিছিল। পশুপালন গৰু ছাগলী ঘোঁৰা আদি পোৱালিৰ পালন কৰিছিল। তেওঁলোকৰ অৰ্থনীতিৰ স্থিতি পশুপালনৰ ওপৰত নিৰ্ভৰ কৰিছিল। গৰুৰ দুগ্ধ আৰু পশু মাংসৰ ব্যৱহাৰ তেওঁলোকে কৰিছিল। সাহিত্য আৰু শিক্ষা ঋগ্বেদৰ সংকলন বেদৰ মন্ত্ৰ আৰু সূক্তৰ সংকলন। ঋগ্বেদত বহুতো শিক্ষামূলক মন্ত্ৰ আৰু সূক্ত আছে। এই মন্ত্ৰবোৰ মৌখিকভাৱে গুৰুৰ পৰা শিষ্যলৈ প্ৰচলিত হৈছিল। অৰ্থাৎ সেই সময়ত বেদৰ জ্ঞান কৰাটোৱে আছিল প্ৰধান শিক্ষা। মৌখিক শিক্ষা প্ৰণালী গুৰু শিষ্যৰ মাধ্যমেৰে মৌখিকভাৱে বেদৰ জ্ঞান সঞ্চাৰিত হৈছিল। শিক্ষা প্ৰণালী মৌখিকভাৱে চলিছিল, য'ত শিষ্যসকলক গুৰুৰ পৰা মন্ত্ৰ আৰু বেদৰ পাঠ শিকিছিল। বিজ্ঞান আৰু প্ৰযুক্তি নক্ষত্ৰ বিদ্যা আৰ্যসকলৰ নক্ষত্ৰ বিদ্যাৰ প্ৰচলন আছিল। তেওঁলোকে গ্ৰহ নক্ষত্ৰৰ গতি প্ৰকৃতিৰ বিষয়ে জ্ঞান আহৰণ কৰিছিল। এই জ্ঞানৰ মাধ্যমেৰে কৃষ্টি চক্ৰ আৰু যজ্ঞৰ সময় নিৰ্ধাৰণ কৰা হৈছিল। মাত্ৰা আৰু সংকেত প্ৰণালী চন্দ্ৰ আৰু মাত্ৰাৰ প্ৰয়োগ কৰা হৈছিল। এইবোৰৰ মাধ্যমেৰে গীতৰ সৃষ্টি হৈছিল। সংগীতৰ বিৱৰণ খাম বেদত পোৱা যায়। অৰ্থাৎ সেই সময়ত মৌখিক শিক্ষাৰ যোগেদি শিক্ষাৰ প্ৰচলন হৈছিল আৰু নক্ষত্ৰ বিদ্যা সেই সময়ৰ পৰাই প্ৰচলিত আছিল। আৰু সংগীতৰ বিষয়ে তেওঁলোকে জ্ঞান আহৰণ কৰিছিল, যাৰ যোগেদি বিভিন্ন সংগীত তেওঁলোকে ৰচনা কৰিবলৈ সক্ষম হৈছিল। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবৰ বাবে। আৰু আমাৰ প্ৰাচীন ভাৰতৰ ইতিহাসৰ এইটো দ্বিতীয়টো ভিডিঅ' আছিল। আৰু আমি প্ৰাচীন অসমৰ ইতিহাসৰ দ্বিতীয়টো ভিডিঅ' এইকেইদিনতে পাব্লিছ কৰি দিম, য'ত আমি বৰ্মন বংশৰ বিষয়ে আলোচনা কৰিম। তেন্তে ধন্যবাদ। জয় হিন্দ, জয় ভাৰত, জয় আই অসম।